নমস্কাৰ বন্ধুসকল, আপোনালোকক ডিকে মেজিক এণ্ড এণ্ড্ৰইড টেকনিকেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ আগত মই এনেকুৱা ধৰণৰ এটা ইউনিক খুব মজা এপ্লিকেশ্যন এটা লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকৰ ঘৰ, আপোনালোকৰ নিজৰ ৰাস্তাটো, আপোনালোকৰ ওচৰত থকা খেতি বাতি, আপোনালোকৰ যিবিলাক আপোনালোকৰ ওচৰৰ দোকান, আপোনালোকৰ নিজৰ ওচৰত থকা ঘৰ বাৰী, আপোনাৰ নিজস্ব ঘৰটো ইণ্টাৰনেটত 3D কেনেকৈ দেখিব পাৰিব। বন্ধুসকল, এনেকুৱা এটা ইউনিক এপ্লিকেশ্যন লৈ আহিছোঁ মই বিচাৰি আপোনালোকৰ কাৰণে। খুব ধুনীয়া এটা এপ্লিকেশ্যন বন্ধুসকল। বন্ধুসকল, আপোনালোকে ইউজ কৰক এপ্লিকেশ্যনটো। ইউজ কৰি কেনে মোক জনাই দিব। যদি আপোনালোকে এপ্লিকেশ্যনটো বেয়া পায় মোক কমেণ্ট কৰিব পাৰে, মই তাৰ কমেণ্টৰ ৰিপ্লাই দিম। বন্ধুসকল, বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে সদায় এটা কথা কৈ থাকোঁ, যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে, মোৰ ভিডিঅ'ৰ তলতে এটা ছাবস্ক্ৰাইব অপশ্যন আছে। ছাবস্ক্ৰাইব বোলা অপশ্যন এটা আছে। ছাবস্ক্ৰাইব অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব, আৰু কাষত এটা ঘণ্টা আছে, ঘণ্টাটো দবাই দিব। বন্ধুসকল, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, 100% কাম কৰিব। 100% যদি কাম নকৰে বন্ধুসকল, এই এপ্লিকেশ্যনটোৱে আপোনালোকৰ প্ৰত্যেকটো গলিৰ নাম আছে এপ্লিকেশ্যনটোত। ইমান ধুনীয়া ফাংচন আছে, 100% গেৰাণ্টি বন্ধুসকল। ভিডিঅ'টো কাটি নিদিব, ভিডিঅ'টো সম্পূৰ্ণ চাওক, ভিডিঅ'টো আপোনাৰ কেতিয়াবা কামত দিব। বন্ধুসকল, বলক ভিডিঅ'টো দেখাই দিওঁ। ইয়াৰ কাৰণে বন্ধুসকল এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। এপ্লিকেশ্যনটো হৈছে আপোনালোকৰ, মই এপ্লিকেশ্যনটোৰ নামটো কৈ দিছোঁ, ভিলেজ মেপ। এই এপ্লিকেশ্যনটোৰ ডাউনলোড মই মোৰ ডিছক্ৰিপশ্যনত তাৰ লিংকটো দি থ'ম, ডাউনলোড লিংকটো। তাৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব, আৰু নহ'লে আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। কিন্তু মই সহজৰ কাৰণে, সুবিধাৰ কাৰণে আপোনালোকৰ মই ডিছক্ৰিপশ্যনত দি থ'ম। ফাৰ্ষ্ট টাইম এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটো হৈছে ভিলেজ মেপ। মই কৈ থৈছোঁ আগতে। মোৰ ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপিছত এইটো অ'পেন কৰিব। আপোনালোকৰ এইটো ইমান ধুনীয়া কাম কৰিব বন্ধুসকল, চাই থাকক। আপোনালোকৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্ট, প্ৰত্যেকটো দেশৰ, প্ৰত্যেকটো গলিৰ, প্ৰত্যেকখন গাঁও, সকলোতে সকলো নামবোৰ, সকলো ঠাইবোৰৰ নাম এই এপ্লিকেশ্যনটোত জড়িত হৈ আছে। আপোনালোকে যেতিয়া এপ্লিকেশ্যনটো অ'পেন কৰিব, ঠিক এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে বহুত এডভাৰটাইজ থাকিব, কাৰণ এইটো ফ্ৰী এপ্লিকেশ্যন, তাৰ কাৰণে এডভাৰটাইজবোৰ থাকিব। আপোনালোকে সেইটো নাচাব। ইয়াৰ মাজত লিখা থাকিব ষ্টাৰ্ট এপ। ভালদৰে শুনিব, ষ্টাৰ্ট এপ লিখা থাকিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইবোৰ আহিব, এইবোৰ কাটি দিব, এড আহিব। ইয়াতে চাওক, UP, মহাৰাষ্ট্ৰ, বিহাৰ, দিল্লী, চব থাকিব। আমাৰ যিখন, মই অসমৰ হয়, মই অসমখন ক'ত, এইখন পাই গ'লোঁ, আছাম। আছামটোত ইয়াতে লগাৰ পিছত মই কোনখন ডিষ্ট্ৰিক্টৰ হয়, বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি। মই গোৱালপাৰাৰ হয়, মই গোৱালপাৰাটো চিলেক্ট কৰিলোঁ, দেখাই দিছোঁ। ইয়াতে কেইটামান কিবাৰ নাম আছে। ইয়াত টিপিম, মই মাটিয়া বুলি টিপিলোঁ। দুধনৈ আছে, মই দুধনৈ টিপিলোঁ, ধৰি লওক দুধনৈ। দুধনৈ যেতিয়া টিপিলোঁ, ইয়াতে মই যিকোনো চাব পাৰিম। এতিয়া মই আপোনালোকক দেখাই দিছোঁ, কি দেখাই দিম আপোনালোকক। দুধনৈ কি আছে, এটা খাৰা, লেলা, বহুতকেইটা আছে। মই কোনটো বেলেগ এটা চিলেক্ট কৰিছোঁ, মাটিয়া। মাটিয়া, দলগুমাটো মই চিলেক্ট কৰিলোঁ, দলগুমা। দলগুমাটো চিলেক্ট কৰিলোঁ। আপোনালোকৰ নেট কোৱালিটিটো অকণমান ভাল হ'ব লাগিব। যদি নেট কোৱালিটিটো দুৰ্বল নহয়, অকণমান প্ৰব্লেম হ'ব। এইটো কি আহিলে, এইটো ভুল হৈছে, আকৌ এবাৰ টিপিব লাগিব। এইটো ভুল হৈ গ'ল। এতিয়া ডাকাইদল আহিলে, দলগুমা আহি পোৱা নাই, এতিয়ালৈকে পোৱা নাই। নেট কোৱালিটিটো খুব ভাল হ'ব লাগিব বন্ধুসকল। মোৰ নেটটো অকণমান কম শ্ল' মাৰি আছে। একদম 100% গেৰাণ্টি। আপোনালোকে নাভাবিব এইটো ফেক বুলি, একদম 100% কাম কৰিব। আপোনালোকে, মই দেখাই দি আছোঁ, এটা জাষ্ট দেখাই দি আছোঁ। আপোনালোকেতো জানে কি দেখাম। মাটিয়া উলিয়ালোঁ, উলিয়াই মই এতিয়া পশ্চিম মাটিয়া দেখাই দি আছোঁ। পূব মাটিয়া, পশ্চিম মাটিয়া। এইটো আহি গ'ল। চাওক, বিন্দাছ লিখা ওলাইছে, পশ্চিম মাটিয়া, গোৱালপাৰা ৰোড। আপোনালোকে জুম কৰিব আপোনাৰ ঘৰটো ক'ত।
এনেকৈ জুম কৰিব আহি থাকিব, জুম কৰি থাকিব। অকণমান নেটৰ প্ৰব্লেম হৈ আছে, ইয়াতে পূৰা ক্লিন আহি থাকোঁ, মানে অকণমান সময় লাগে। ইয়াতে আপোনালোকে এইটো গোৱালপাৰা ৰোড, গোৱালপাৰা মাটিয়া ৰোড, ইয়াতে এইটো ৰাস্তাটো, এইটো নিজৰ ঘৰবোৰ, নিজৰ খেতি বাতিবোৰ, নিজৰ পথাৰখন, ইয়াতে সূৰ্যগিৰি, সূৰ্যগিৰি পাহাৰ। চ' বন্ধুসকল খুব ধুনীয়াকৈ চাব পাৰিব ইয়াতেই, খুব ধুনীয়াকৈ। আপোনালোকে জুম কৰিব, মোৰ নেট কোৱালিটিটো এতিয়া পোৱা নাই, নেট যিমান পাব সিমান ক্লিন হ'ব। আপোনালোকে একদম নিজৰ ঘৰটো 3D কোৱালিটিত চাব পাৰিব। চ' বন্ধুসকল আশা কৰোঁ সকলোৱে বুজি পাইছে। যদি বুজি পোৱা নাই কমেণ্ট কৰিবলৈ নাপাহৰিব, কমেণ্টৰ মই ৰিপ্লাই দিবলৈ সদায় সাজু আছোঁ। আৰু বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা দিব, কাৰণ মই ভিডিঅ' বনাওঁতে সদায় মোৰ কষ্ট হয়, মানে বহুত কষ্ট হয় ভিডিঅ' এটা বনাওঁতে, মেহনত লাগে। কাৰণ এনেকুৱা মই ভিডিঅ'টো বনাম, স্ক্ৰীণ ৰেকৰ্ডিং কৰিম, আৰু বহুত কিবা কিবি আছে, চ' এডিটিং কৰিম। চ' বন্ধুসকল ভিডিঅ'টো লাইক দিব। আৰু বন্ধুসকল শেষত আকৌ এবাৰ কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ ভিডিঅ'ৰ তলতে আছে ৰঙাকৈ বটন এটা, আৰু বেল আইকনটো টিপি দিব। চ' আজিলৈ এৰিলোঁ বন্ধুসকল, আগলৈ এনেকুৱা ভিডিঅ'ৰ ওপৰত আপোনালোকক আকৌ লগ পাম। চ' বাই বাই, টেক কেয়াৰ।